নমস্কাৰ, মই শ্ৰুতি ডেকা আৰু আপোনালোকে শুনি আছে SKD শ্ৰুতি ডেকা। আজি আপোনালোক সকলোৰে বাবে এটি খুব সুন্দৰ কবিতা লৈ আহিছোঁ। কবিতাটিৰ শিৰোনাম বিৰহ বেদনা, কথা শিৱপ্ৰসাদ নাথ। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নিবিড় সন্ধ্যাত জোনাকৰ পোহৰে তৰাৰ সৈতে ধেমালি কৰে। তুমি কৰাৰ দৰে সেই প্ৰেমৰ ধেমালি যাক। আচলতে সেয়া জানো ধেমালি আছিল? ধেমালি নহয়, সেয়া আছিল মোৰ লগত কৰা মিতিৰালি। মিতিৰালি কৰি মোক প্ৰত্যাহাৰ কৰা এখন প্ৰেমৰ নাটক। প্ৰত্যেকৰ দৰে তোমাৰো আছিল অজস্ৰ প্ৰতিশ্ৰুতি, জীৱন জনম একেলগে কটোৱাৰ। তুমি কৈছিলা তুমি এটা সপোন আৰু মই সেই সপোনৰ স্ৰষ্টা। তুমি এজাক বৰষুণ, মই সেই বৰষুণৰ টোপালৰ মতলীয়া ৰাখি। তুমি প্ৰেমৰ থাপনা, মই সেই থাপনাত অৰ্পিত তুলসী, আৰু মই এগছি চাকি, তুমি সেই চাকিগছিৰ অগ্নিশিখা। আচলতে মই তোমাৰ বাবে জীৱনৰ অৱশিষ্টখিনিহে আছিলোঁ, জীৱনৰ মূল সাৰাংশ নহয়, যাৰ বাবে প্ৰেম শান্তিৰে বৈ থকা এখন বুৱতী নৈ নহয়, অনুভূতিৰে উষ্ম উমাল নোহোৱা এখন সেৰেঙা পথাৰহে। বাদ দিয়া সেইবোৰ কথা। এতিয়া মই তোমাৰ অবিহনে জীয়াই থাকিব শিকিছোঁ, তোমাৰ অবিহনে জীৱনটো গঢ়ি তুলিছোঁ। আচলতে কি জানা, তুমি ঠেক সীমাবদ্ধ ফুল আবেষ্টনীত পৰি নিজৰ বিবেকেৰে সিদ্ধান্ত নোলোৱাকৈ মোক থেৰকেৰো অৱস্থাত পেলাই মোৰ বাবে এটা স্বাধীন চিতীয়া বাট মুকলিহে কৰি দিলা। তাৰ বাবে মই তোমাৰ ওচৰত কৃতজ্ঞহে হ'ব লাগে। এতিয়া তুমিও সুখী থাকা, ময়ো সুখী থাকোঁ, তোমাৰ ফ্ৰিকহু প্ৰেমিক হৈ। বাকীবোৰ ভৱিষ্যতৰ সময়ে ক'ব। ধন্যবাদ।